গুৱাহাটীৰ এই ঠাইখিনিৰ নাম হ'ল গণেশগুৰি। গণেশগুৰিত থকা এই ফুটব্ৰিজখনৰ ওপৰৰ পৰা চালে প্ৰায়েই এনেকুৱা এটা দৃশ্য দেখিবলৈ পোৱা যায়। গুৱাহাটীৰ হাৰ্ট বুলি ক'ব পৰা এই ঠাইখিনিৰ নাম গণেশগুৰি কিয় হ'ল বাৰু জানেনে? আচলতে এই ঠাইখিনিত বহু বছৰ আগতেই মহেশ্বৰ কোচ নামৰ এজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা গণেশ মন্দিৰ এটা আছে। কিছুমানে কয় প্ৰায় কামাখ্যা মন্দিৰৰ সমসাময়িক এই মন্দিৰটো থকা বাবেই ঠাইখিনিৰ নাম হৈ পৰিল গণেশগুৰি। প্ৰতিদিনে অগণন ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা যায় এই ঐতিহাসিক গণেশ মন্দিৰলৈ। বহু দূৰ দূৰণিৰ পৰা দৰ্শনাৰ্থী এই মন্দিৰটোলৈ আশীষ বিচাৰি আহে। ঠাইখিনিৰ এক সুকীয়া ভক্তিমূলক মাদকতা এটা আছে। সন্ধিয়া সময়ত গণেশগুৰিত জনসমাগম বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। এই সময়খিনিত কোনোবাই কামৰ পৰা উভতি আহি, কোনোবাই পৰিয়ালৰ সৈতে ফুৰিবলৈ আহি, কোনোবাই আকৌ দৈনন্দিন প্ৰয়োজনীয় বস্তুৰ বজাৰকেইটা কৰিবলৈ বুলিয়েই আহি গণেশগুৰিত ভিৰ কৰেহি। গণেশগুৰিৰ বিশাল মাৰ্কেটৰ ওচৰত থকা খোৱাৰ দোকানবোৰত সদায় দিনটোৰ যিকোনো সময়তে এনেকুৱা ভিৰ লাগি থকা দেখিবলৈ পোৱা যায়। আৰু এইটো হ'ল চেণ্ট্ৰেল মল। সন্ধিয়া সময়ত ইয়াতো মানুহবোৰে আহি এনেদৰে সময় পাৰ কৰা দেখিবলৈ পোৱা যায়। ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ এনেকুৱা ধৰণৰ গাড়ীৰ ব্যৱস্থাও আছে। গতিকে চেণ্ট্ৰেল মলত আহিলে বজাৰ কৰাৰ লগতে মনোৰঞ্জনো লাভ কৰিব পৰা যায়। আৰু নিশা গণেশগুৰিৰ চিটি চেণ্টাৰ মলটোৰ ওচৰত থকা ফুটব্ৰিজখনৰ ওপৰৰ পৰা এনেদৰে লাইট জ্বলাই গাড়ীবোৰ অহা যোৱা কৰি থকা দৃশ্যটো দেখিলে কিবা এক ভাল লাগে। কেতিয়াবা এনেকুৱা লাগে গণেশগুৰি মানেই যেন গুৱাহাটীৰ আটাইতকৈ ব্যস্ত ঠাইখিনি।